নমস্কাৰ। কৰোনা মহামাৰীৰ বাবে আমি এই বৰ্ষত ভাওনা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। সৰুৰে পৰা এই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ থকাৰ বাবেই এই বৰ্ষত মনটো অলপ বেয়া লাগিছে। সেয়েহে মই মহাভাৰতৰ উদ্যোগ পৰ্ব নাটৰ সঞ্জয় চৰিত্ৰৰ এফাকি দুলৰী ফকীয়া বচন আপোনালোকলৈ আগবঢ়াইছোঁ। শুন দুৰ্যোধন কৰ্ণ দুঃশাসন অহংকাৰী বীৰগণ, কুট নাট কৰি সবে লল্লি কাঢ়ি পাণ্ডৱৰ ৰাজ্যধন, মহাসুখে ভোগ কৰিতে খোজহ অহংকাৰত মত্ত হৈ, কিন্তু নপাৰিবি নিশ্চয় জানিবি সবংহে মৰিবি গৈ। সাধু মহন্তৰ হিত পৰামৰ্শ নুশুন এখনো কাণে, আপুনি মৰিবি বংশক নাশিব অৰ্জুনৰ তীক্ষ্ণ বাণে। নাভাবিবি মনে সংখ্যাত অধিক কৌৰৱৰ শতভাই, সবে বলৱন্ত সবে পৰাক্ৰমী সবে থুলন্তৰ কাই। নাইনে মনত সিদিনাহে মাত্ৰ গৰু চুৰ কৰি আনি, অৰ্জুনৰ হাতত কি হৈছিল বিলাই যেন নিমাষিত প্ৰাণী। অকল অৰ্জুনেই লণ্ড ভণ্ড কৰি গৰু কাঢ়ি লৈ গ'ল, মহাপৰাক্ৰমী কৰ্ণ দুঃশাসন কেনিবা পৰি ৰল। আৰে গৰু ৰাখিবৰে শকতি নভল্য এক পাণ্ডৱৰ পৰা, পঞ্চ পাণ্ডৱক যুদ্ধত ঘটাই ভুঞ্জিব খুজিছ ধৰা। শৰীৰৰ বস্ত্ৰ নিছিল সলকাই, নবধিলে ধৰ্মক চাই, তথাপিতো মূৰ্খ অবোধ কৌৰৱ, তিল মানো লজ্জা নাই। ধৰ্মৰ অগণি জানিবি পাণ্ডৱ কৌৰৱে শুকান বন, কৃষ্ণ বায়ু লাগি সেই কৌৰৱ অৰণ্য নিমিষতে সব্যচন। কৰ্ণ দুঃশাসন শকুনি দুৰ্জন উৰি যাব চাই হৈ, তুমি সে নিপতি নিকাৰ ভুঞ্জিবা নিশ্চয় বুলিলো মই। নমস্কাৰ।